নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই খবৰ কেইটা মাত্ৰ 5 মিনিটৰ ভিতৰতে সম্পূৰ্ণকৈ জানিব পাৰিব। এগৰাকী অসমীয়া নাগৰিক হিচাপে এই বাতৰি কেইটা জনাটো অত্যন্ত প্ৰয়োজনীয়। এই বাতৰি কেইটা সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেকুৱা বাতৰি নিতৌ বিচাৰে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে লৈ আহিছোঁ আজিৰ প্ৰথমটো খবৰ। আৰু আজিৰ প্ৰথমটোৱে লৈ আহিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই বাতৰিটো সকলোৱে মন কৰিব। জেললৈ যাবলৈ মন নাই যদি তেন্তে সাৱধান হওক। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত এই দুটা দিনত এইকেইটা কাম ভুলতো নকৰিব। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈৰ পৰা আপুনি সাৱধান হওক। আৰু ইয়াৰ কাৰণ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত আপুনি সতৰ্ক হওক। কাইলৈ আৰু পৰহিলৈ কেইটামান কাম আপুনি নকৰিব। যদি আপোনাৰ জেললৈ যাবলৈ মন নাই তেন্তে এই দুটা দিনত সাৱধান হওক। আৰু প্ৰথমে জনাম, যদি সুৰামত্ত হৈ এই দুটা দিনত গাড়ী চলায় তেন্তে 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে আপোনাৰ। আৰু লগতে আপুনি 10,000 টকা জৰিমনা বিহিব লাগিব আৰক্ষীক। আৰু ইপিনে সুৰামত্ত অৱস্থাত ধৰা পৰিলে নিশাটো আপোনাক ঘৰলৈ যাবলৈ দিয়া নহ'ব। সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। গতিকে কাইলৈৰ পৰা আপুনি সাৱধান হওক। আৰু এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ কৃষকসকলৰ বাবে এটা সুখবৰ। 1 জানুৱাৰীত 10 কোটি কৃষকৰ একাউণ্টত সোমাব ধন। এই মুহূৰ্তত জনাইছোঁ এটা ভাল খবৰ। 1 জানুৱাৰীত কৃষকে লাভ কৰিব সন্মান নিধিৰ ধন। নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতৰ 10 কোটি কৃষকলৈ আহিছে এইটো সুখবৰ। নৱবৰ্ষৰ প্ৰথম দিনটোতে লাভ কৰিব কৃষকে পিএম কিষাণৰ ধন। 10 কোটি কৃষকৰ একাউণ্টত সোমাব দশম কিস্তিৰ ধন। আৰু ইপিনে বাতৰিটো মন কৰিব যে অহা 1 জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে দিনৰ 12:30 বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ট্ৰান্সফাৰ কৰিব 10 কোটি কৃষকৰ একাউণ্টত ধন। আৰু ইফালে যিসকলে নৱম কিস্তিৰ ধন পোৱা নাই তেওঁলোকৰ একাউণ্টত সোমাব নৱম আৰু দশম কিস্তিৰ ধন। আৰু ইফালে মন কৰিবলগীয়া যে pmkisan.gov.in ৰ জৰিয়তে কৃষকে একাউণ্টত ধন সোমাইছে নে নাই চাব পাৰিব। আৰু এই মুহূৰ্তত জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। অহা 15 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু এইচএছৰ চূড়ান্ত পৰীক্ষা। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বৃহস্পতিবাৰে SSA শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা 15 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এপ্ৰিলৰ প্ৰথমতৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। আৰু ইফালে 3 জানুৱাৰীৰ পৰা প্ৰতিখন জিলাত আৰম্ভ হ'ব কৰোনাৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া। প্ৰতিখন জিলাত প্ৰতিদিনে 15খনকৈ বিদ্যালয়ক সামৰি লোৱাৰ লক্ষ্য থিৰাং কৰা হৈছে। এই সময়ছোৱাতে অভিভাৱকেও ল'ব লাগিব দ্বিতীয় পালিৰ ভেকচিন। বৈঠকৰ অন্তত এই মন্তব্য শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা ভয়ংকৰ খবৰ। ডেল্টা আৰু অমিক্ৰণৰ সংক্ৰমণৰ ছুনামিক লৈ চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই বাতৰিটো সকলোৱে মন কৰিব। কভিডৰ ডেল্টা ভেৰিয়েণ্ট সংক্ৰমণৰ ক্ষেত্ৰত ছুনামিৰ সৃষ্টি কৰি থকাৰ সময়তে অমিক্ৰণ ভেৰিয়েণ্টেও অতি দ্ৰুতভাৱে সংক্ৰমণ আৰম্ভ কৰাক লৈ মই গভীৰভাৱে উদ্বিগ্নতাত ভুগিছোঁ। এনেদৰে কয় গেব্ৰিয়াছুছে। কভিডৰ ডেল্টা ভেৰিয়েণ্ট আৰু অমিক্ৰণে ক্ৰমাগতভাৱে বিশ্ব স্বাস্থ্যৰ কৰ্মী আৰু স্বাস্থ্যখণ্ডৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু ই যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ বুলিও বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে মত প্ৰকাশ কৰিছে। আৰু ইপিনে মন কৰিব যে বিশ্ব স্বাস্থ্য সংস্থাই দক্ষিণ আফ্ৰিকাত কভিডৰ এই নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা
বিশ্ববাসীক ইয়াক লৈ সতৰ্ক কৰি দিছে। আৰু ইফালে বিশ্বৰ বিভিন্ন দেশসমূহৰ মাজত কোভিড ভেকচিনৰ অসমতুল্য বিতৰণৰ কাৰণে কোভিডৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিব পাৰে বুলি সকিয়নি প্ৰদান কৰি আহিছিল বিশ্ব স্বাস্থ্য সংস্থাই। আৰু ইপিনে আফ্ৰিকান আৰু ইউৰোপৰ দেশসমূহৰ লগতে ভাৰততো কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণ আৰম্ভ হৈছে। অমিক্ৰণৰ সংক্ৰমণক লৈ ইতিমধ্যে বহুকেইখন ৰাজ্যই বিভিন্ন নীতি নিৰ্দেশনাও জাৰি কৰিছে। বিশেষকৈ ৰাজ্যসমূহে সান্ধ্য আইন পুনৰ জাৰি কৰিছে যাতে অমিক্ৰণৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়। আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন বছৰত ৰাজ্যত বৃদ্ধি হ'ব পাৰে বিদ্যুতৰ মাচুল। আৰু ইপিনে প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল প্ৰায় 2 টকা পৰ্যন্ত বৃদ্ধিৰ প্ৰস্তাৱ বিদ্যুৎ বিভাগৰ। এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ। নতুন বছৰৰ আৰম্ভণিতে অতিৰিক্ত বিদ্যুৎ মাচুলৰ বোজা পৰিব পাৰে ৰাজ্যবাসীৰ ওপৰত। নতুন বছৰৰ পৰা কাৰ্যকৰী হোৱাকৈ APDCL দাখিল কৰিছে প্ৰস্তাৱ। আৰু ইপিনে মন কৰিব যে জীৱনধাৰা গ্ৰাহকৰ পৰা গধুৰ উদ্যোগলৈকে মাচুল বৃদ্ধিৰ প্ৰস্তাৱ। জীৱনধাৰা প্ৰতি ইউনিটত 1.75 টকা বৃদ্ধিৰ প্ৰস্তাৱ। আৰু এতিয়া জীৱনধাৰা প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল 4.25 টকা। আৰু ইপিনে মাচুল বৃদ্ধি হ'লে 6 টকালৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল। আৰু ইফালে ঘৰুৱা সংযোগৰ ক্ষেত্ৰতো বৃদ্ধি পাব বিদ্যুতৰ মাচুল। 120 ইউনিটৰ ওপৰত 6.15 টকাৰ পৰা 7.90 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ। আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে। এই বাতৰিটো মন কৰিব। শীঘ্ৰে বিশ্বজুৰি বিয়পি পৰিব কোভিডৰ অমিক্ৰন ভেৰিয়েণ্ট। আৰু ইপিনে ডেল্টাতকৈ 70 গুণ অধিক দ্ৰুত সংক্ৰমণ কৰে অমিক্ৰনে। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কোভিডৰ পৰিৱৰ্তিত প্ৰকৰণ অমিক্ৰন অধিক ভয়াৱহ হ'ব বুলি সতৰ্কবাণী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। আৰু ইপিনে সংস্থাটোৰ তৰফৰ পৰা কালি সতৰ্কবাণী কৰা হৈছে যে ইতিমধ্যে বিশ্বৰ 77খন দেশলৈ এই অমিক্ৰন বিয়পি পৰিছে। অতি কম সময়ৰ ভিতৰতে বিশ্বৰ সকলো দেশত অমিক্ৰনৰ সংক্ৰমণ ঘটিব বুলি আশংকা কৰিছে সংস্থাটোৰ মুৰব্বী টেড্ৰছ আধানম ঘেব্ৰিয়াছুছে। আৰু লক্ষণীয়ভাৱে অমিক্ৰনৰ সংক্ৰমণক লৈ বিশ্ব স্বাস্থ্য সংস্থাই এই সতৰ্কবাণী কৰাৰ সময়তে দৰৱ প্ৰস্তুত সংস্থা ফাইজাৰে কৰোনা ভাইৰাছ প্ৰতিৰোধী পিল প্ৰস্তুত কৰি উলিওৱা বুলি দাবী কৰিছে। আৰু ইপিনে ফাইজাৰৰ মতে অমিক্ৰন ভেৰিয়েণ্টৰ বিৰুদ্ধে এই পিল ফলপ্ৰসূ হ'ব। অৱশ্য এই সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য সদৰি কৰা নাই সংস্থাটোৱে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ। এনেকুৱা নিউজবোৰ নিতৌ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।